হেল্ল' গাইজ, পোনপ্ৰথমে সকলোলৈকে মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিনটো কি কৰোঁ নকৰোঁ তাকে আপোনালোকক চমুকৈ দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া তোমাৰ 6:20 হৈছে। মই 6:10 মানত উঠিলোঁ। ভাবিলোঁ উঠি পেলাই প্ৰথম ভিডিঅ'টো আৰম্ভ কৰি লওঁ, নহ'লে থাকিয়ে যায়। এতিয়া উঠিলোঁ যেতিয়া কামো আছে কৰিবলৈ নহয় জানো। এতিয়া মই কাম চাম কৰি লওঁ, তাৰপৰা গা ধুমগৈ। গা ধুই আহি আকৌ লগ পাই আছোঁ। গাটো ধুই পেলাই আহিলোঁ এতিয়া, আৰু কামখিনি আধা আধি হ'লে বাৰু। এতিয়া মই চাহ বনাওঁগৈ। হাজবেণ্ডো নায়েই, ৰাতিপুৱাই ওলাই গ'ল, একো নোখোৱাকৈ ওলাই গ'ল। খাই ল'বগৈ বাৰু পাতত। মই অকলশৰীয়া যিহেতু এতিয়া মই অকলেই চাহটো বনাই খাই লওঁ। ঠিক আছে। মই ৰাতিপুৱা চাহকাপ বেছি কাঢ়াকৈ নাখাওঁ, খুব কমকৈ চাহপাত দি পেলাই, চেনিও কমকৈ দি পেলাই এনেদৰে খাওঁ। আৰু এইটো মোৰ চাহ খোৱা কাপ। আচলতে এইটো মোৰ নহয়, কাপটো মোৰ মিষ্টাৰৰ হয়, কিন্তু মই এইটোতে খাওঁ। আৰু মই গাখীৰ চাহৰ লগত কাটা বিস্কুটটো খাই বহুত ভাল পাওঁ, সেইকাৰণে দুখন লৈ লৈছোঁ। আৰু এয়া ভুজিয়া, আলু ভুজিয়া মিক্স আছে, মোৰ ফেভৰেট হয় আলু ভুজিয়া। চাহ তাহ খাই এতিয়া আজৰি হ'লোঁ। ভাত বনোৱা নাই। মিষ্টাৰো আহি পালেহি বজাৰৰ পৰা। তেওঁ এতিয়া গা ধুবলৈ গৈছে। বহুত দিনৰ পৰা মই তেওঁক কৈ আছিলোঁ মোক একো এটা তুমি দিয়া নাই, সেইবাবে তেওঁ মোলৈ এটা গিফ্ট আনিছে। গিফ্টটো মই খুলি চালোঁৱেই, কিন্তু ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই। মই গিফ্টটো দেখাইছোঁ। বেংগলী চুৰা। কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? কেনেকুৱা লাগিব বাৰু মোক পিন্ধালে? পিন্ধিয়ে চাওক নে কি কয়? ৰছী লাগিয়ে আহিছে। এনেদৰে পিন্ধো। হৈছে দেই। জোখটো জানিছেগৈ আৰু ন? চাওক কেনেকুৱা লাগিছে? ভাল লাগিছেনে? ঠিক আছে, এতিয়া তেওঁ ভাতো খাব যিহেতু মই ভাত বনাওঁগৈ। আকৌ পুনৰ লগ পাম। আবেলি 3 বাজিলে। ভাবিলোঁ কি খাওঁ কি নাখাওঁ লাগিলে ফুচকাকে বনালোঁ। এয়া আলু পিটিকা, ফুচকাত যিটো দিয়ে। আৰু বুট কেইটামান লৈ লৈছোঁ। এইখিনি দিনৰে চব্জি আছিলে। আৰু এইটো টেঙা পানীটো, মই টেঙা পানীটো অলপ ৰেড চিলি দি লৈছোঁ, ওপৰত মান ধনিয়া। এয়া ফুচকাটো ভালদৰে নুফুলিলে যদিও অলপ হৈছে আৰু মোৰ নিজৰ কাৰণে। ৰেচিপিটো মই বেলেগ এদিনা দি দিম, আপোনালোকে চাই ল'ব। ফুচকাটো মই চুজি আৰু ময়দাৰে বনাইছোঁ। এতিয়া সন্ধ্যা 5:30 বাজি গ'ল। মুখ হাত ধুই পেলাই গোঁসাই ঘৰত চাকি দি ভাবিলোঁ চাহ খাম, কিন্তু এতিয়া চাহ খাবলৈ মন যোৱাই নাই। আৰু আইচক্ৰীম যিহেতু ফ্ৰিজত সোমাই আছিলে, এটা খালোঁ, এটা আছিলে। এইটো মোৰ যিটো ফেভৰেট হয়, এইটো এতিয়া মই খাই লওঁ। খাই লোৱাৰ পিছত কামো আছে কৰিবলৈ দুটামান, কামকেইটা কৰি লওঁ। এয়া আইচক্ৰীম মই শেষ কৰিলোঁ। আইচক্ৰীম খোৱাৰ পিছতেই ওচৰৰ মানুহ এগৰাকীয়ে আহিছিলে, তেওঁ ছোৱালীজনীৰ সৈতে মোৰ ওচৰলৈ। এনেই আহিছিলে,
আহিলে বহিলে চাহ দিলোঁ। চাহ দিয়াৰ পিছতে তেওঁলোক থাকোঁতেই মই দোকানৰ পৰা ষ্টিকাৰ আনি থৈছিলোঁ ৱালত লগাবৰ বাবে, চৰাই হয় কেইজনীমান। তেওঁলোক থাকোঁতেই যিহেতু মই লগালোঁ, সেইকাৰণে ভিডিঅ' কৰিবলৈ নহ'লেই, তেওঁলোকো আছিলে যিহেতু, সেইকাৰণে মই পিছতে দেখাই দিছোঁ এইকেইজনী। এয়া 4জনী আৰু বাকীকেইজনী সৰু সৰু, দেখিছানে? কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? মই আকৌ বহুত ভাল পাওঁ ষ্টিকাৰ, সেইকাৰণে ভাবিলোঁ এনেই ৱালখন খালী হৈ থকাতকৈ লগাই দিয়াই ভাল। কিন্তু কিমান দিনো আমি কোৱাৰ্টাৰত আছোঁ সেইটোতো ক'ব নোৱাৰোৱেই বাৰু, যিমান দিনে নাথাকোঁ থাকি যাব নহয় জানো? যিহেতু সৰু ল'ৰা ছোৱালীটো কোনো নাই এৰুৱাবলৈ, মই এৰুৱালে এৰুৱা আৰু নহ'লে এৰুৱা কোনো মানুহেই নাই।